নমস্কাৰ। সমূহ অসমবাসীলৈ সাদৰ সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই চন্দ্ৰমোহন আৰু আপোনালোকে চাই আছে সেৱাশ্ৰম। এয়া গুৱাহাটীৰ বৌদ্ধ বিহাৰ। আহক দৰ্শন কৰোঁ। সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ। কৃষ্ণ কৃষ্ণ বন্দে। এক সুন্দৰ পৰিৱেশ। বন্দে পুৰুষোত্তম। বন্দে পুৰুষোত্তম। বন্দে পুৰুষোত্তম, বন্দে পুৰুষোত্তম, বন্দে পুৰুষোত্তম, বন্দে পুৰুষোত্তম। বন্দে পুৰুষোত্তম। আপোনালোকো নিশ্চয় আহিব। সুন্দৰ পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। ফুল ফুলি আছে, এয়া চাওক। খুব সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ। নিশ্চয় আহিব। এইটো ডাঙৰ লাইট। খুব সুন্দৰ পৰিৱেশ। পখিলা উৰি আছে ফুলে ফুলে। ফুল ফুলিছে, ধুনীয়াকৈ কাটি থৈছে ফুল গছজোপা। পখিলা উৰিছে ফুলত। ধুনীয়া গছ কাটি থৈছে। সুন্দৰ সুন্দৰ। এজোপা গিলাচ ফুল। কাষতে সৌৱা বিগ বজাৰ, বজাৰো কৰিব পাৰিব। বিগ বজাৰৰ কাষতে আছে। বেৰত কিবা লিখি থৈছে। শ্ৰী শ্ৰী ঠাকুৰ ভিত্তিত দীক্ষা বাছে, শৰীৰ বাছে কৰ্মত, সদাচাৰত সমাজ বাছে, জীৱন বাছে ধৰ্মত। ধৰ্ম কৰ্ম যিয়ে নকৰা, আচাৰ্য বিনে নাই গতি, নিৰ্দেশ পালি তেনেকৈ চলিবা, পাবাই অনেক তৃপ্তি। শ্ৰী শ্ৰী ঠাকুৰ। ইষ্টগুৰু পুৰুষোত্তম, প্ৰতীক গুৰু বংশধৰ, ৰেত শৰীৰত সুপ্ত থাকি জীৱন্ত তেওঁ নিৰন্তৰে। শ্ৰী শ্ৰী ঠাকুৰ। মানুহৰ যোগ্যতা উদ্ভিন্ন হৈ উঠে বেছি তেতিয়াই, যেতিয়া তেওঁ অকলে দায়িত্ব লৈ চলি থাকে ইষ্ঠানুগ হৈ। শ্ৰী শ্ৰী ঠাকুৰ। এনেদৰে বহুত আছে।
বন্দে পুৰুষোত্তম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভৱিষ্যতে পুনৰ লগ হ'ম। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।